Hello guys, morning. Abhishek Neshwa, এটা নতুন ৰাতিপুৱালৈ মই গৌতমে জিবি ব্লগছৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। যাতে আপোনালোকৰ দিনটো শুভ হওক। আহক অলপ চাইকেল চলাওঁ। এইটো হ'ল নগাঁও চহৰৰ ৰাতিপুৱাৰ পৰিৱেশ। অলপ পাছতে ট্ৰেফিক জাম হৈ গোটেই আহিব নোৱাৰা অৱস্থা হৈ যায়। ৰাতিপুৱা চাওক, এটা সুন্দৰ পৰিৱেশ। গাইজ ভিডিঅ'টো এনেই অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ, সৰু ভিডিঅ'। আপোনালোকে ছাপোৰ্ট কৰি যাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক নগাঁও চহৰ কিমান ঠাণ্ডা নিৰিবিলি পৰিৱেশ। এইবিলাক গাড়ী অলপ পাছতেই চলিব আৰম্ভ কৰিব। সেই গাড়ীবিলাকে অলপ পাছত চলিবলৈ আৰম্ভ কৰিব। কিমান সুন্দৰ পৰিৱেশ। এইবিলাক পোহে ধৰি ৰাখিব লাগে, বান্ধি ৰাখিব লাগে। মালিকটো আহা মাতিছে, সি বান্ধি ৰাখিব নোৱাৰে কুকুৰটো। সি সেইখিনি সেই মানুহটোৱে তাতে সেৱা কৰিছে, কৰি পেলাই আহা মাতিছে, সি বান্ধি থ'ব লাগে যদি পাগলে কুকুৰটো। তাকে কৈছোঁ, মালিককো পিটিম কুকুৰকো পিটিম। মানুহ চিনি পোৱা নাই, কুকুৰ পুহিছে বান্ধি নাথাকো। ৰাস্তাত কিয় পুহি থাকিছে কুকুৰ? মানুহ খেদে আহিব নোৱাৰে, সি চুৰ আহিছে নেকি? পাগল কুকুৰ চব ৰাখি লৈছে। মানুহ চবে কুকুৰবিলাক পুহিব, ৰাস্তাত এৰি দিব। ধৰি ৰাখক, বান্ধি ৰাখক, পাগল যদি কুকুৰ। চাইকেল লৈ আহিছোঁ, কুকুৰ দুটা আহিলোঁ, একদম কামুৰিব খেদি আহিছে নহয়। ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে বিৰাট ভয় খালোঁ মই। আৰু এটা মানুহ এটাই আহা বুলি কৈ মাতিছে, মালিক হয়। কুকুৰকেইটা সি পুহিছে, ঘৰত বান্ধি ৰাখক যদি পাগলে হৈছে। মালিক চব গাইজ, মোৰতো বেয়া হৈ গ'ল। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰতো একদম বেয়া হৈ গ'ল। আহোঁ, বাই, হেভ এ নাইচ ডে। জয় অসম, জয় হিন্দ। কুকুৰ বেয়া নাপাওঁ, এই কুকুৰ পোহা গৃহস্থসকলক বেয়া পাওঁ। কুকুৰটো প্ৰতিপালন কৰিবলৈ জানিব লাগে।